সংযুক্ত মুক্তিবাহিনী অসম আলফাৰ শ্বহীদ দিৱস শিৱসাগৰ লাকুৱাত অসম নৱনিৰ্মাণ কেন্দ্ৰত এই শ্বহীদ দিৱস উদযাপন ২৭ জুলাইত সংযুক্ত মুক্তিবাহিনীৰ অসমৰ ৩২ সংখ্যক শ্বহীদ দিৱস প্ৰতি বছৰৰ দৰে আজি শিৱসাগৰ লাকুৱাত অসম নৱনিৰ্মাণ কেন্দ্ৰটো উদযাপন কৰা হয় ৩২ সংখ্যক সংযুক্ত মুক্তিবাহিনীৰ অসমৰ চমুকৈ আলফাৰ শ্বহীদ দিৱস আলফা সংগঠনৰ সৈতে জড়িত হৈ মৃত্যুক সাৱটি লোৱা বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ বেদীত এগছি বন্তি জ্বলাই স্মৃতি ৰোমন্থন কৰে অৰবিন্দ ৰাজখোৱাৰ লগতে সতীৰ্থসকলে এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি পুৱাই সংগঠনটোৰ পতাকা উত্তোলন কৰে আলোচনাপন্থীৰ সভাপতি অৰবিন্দ ৰাজখোৱাই ইয়াৰ পিছতে তেওঁৰ উপস্থিতিত অনুষ্ঠিত হয় এখন আলোচনা সভা জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক সদস্যই অংশগ্ৰহণ কৰে নিউজ ডেস্ক ৰিপৰ্ট AM নিউজ 24 অসমত প্ৰায় আমাৰ ৯টা মানে নৱনিৰ্মাণ কেন্দ্ৰ আছে নৱনিৰ্মাণ কেন্দ্ৰই এইবাৰ আমি জাতীয় শ্বহীদ দিৱস উদযাপন কৰিছোঁ কেন্দ্ৰীয়ভাৱে বিশেষ এটা জেগাত এইবাৰ উদযাপন কৰা নাই শিবিৰে কৰিছোঁ আৰু সেই হিচাপত মই উপস্থিত আছোঁ আমাৰ শিৱসাগৰত থকা যিটো নৱনিৰ্মাণ কেন্দ্ৰ শিৱসাগৰ লাকুৱাত অৱস্থিত যিটো নৱনিৰ্মাণ কেন্দ্ৰ এই নৱনিৰ্মাণ কেন্দ্ৰত উপস্থিত হৈছোঁ ইয়াত সতীৰ্থসকলৰ সৈতে কিছু আমাৰ শুভাকাংক্ষী ৰাইজৰ সৈতে আমি ইয়াত আজি আমাৰ কাৰ্যসূচী উদযাপন কৰিলোঁ বিশেষভাৱে আজিৰ দিনটোত আমি প্ৰথম শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিশেষকৈ শ্বহীদসকল কোন বুলি ক'লে আমি যিসকল সংযুক্ত মুক্তিবাহিনী অসমৰ বৰ্তমানৰ যিসকল সদস্য আছোঁ সেই শ্বহীদসকল আমাৰে একেবাৰে ঘনিষ্ঠ সতীৰ্থ সহযোদ্ধা ভাই ভাতৃ আমাৰ আছিল আৰু আমাৰ খুব ঘনিষ্ঠ বহু সতীৰ্থই আমাৰ অতি মৰমৰ অতি চেনেহ হয় আৰু এনেই তেওঁলোক প্ৰকৃততে অসমৰ শ্ৰেষ্ঠ সন্তান হৈ তেখেতসকলৰ প্ৰতি আমি আন্তৰিকতাৰ সৈতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ লগতে যিসকল পৰিয়ালবৰ্গই তেখেতসকলক জন্ম দি শিক্ষিত কৰি ডাঙৰ দীঘল কৰি শিক্ষিত কৰি অসমৰ কাৰণে অসমৰ খিলঞ্জীয়া জনসমাজৰ অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে প্ৰতিষ্ঠা কৰিবৰ কাৰণে জীৱন বলিদান দি যাবৰ কাৰণে পঠাই দিছিল বা উলিয়াই পঠাইছিল সজাই পৰাই সেই পৰিয়ালবৰ্গলৈ আৰু যিসকলৰ বহুতৰ নিজৰ মানে পৰিবাৰ আছে সন্তান আছে তেখেতসকলৰ শ্বহীদসকলৰ অনুপস্থিতিত তেখেতসকলে যি জীৱন অতিবাহিত কৰিছে